মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আশা কৰোঁ তোমালোক কুশলে আছা। এই ফটোকেইখন চোৱাচোন, কি দেখিছা বাৰু? আদিম মানুহে চিকাৰ কৰিছিল, তেওঁলোকে দল বান্ধি আছিল আৰু জুইৰ আৱিষ্কাৰো তেওঁলোকে কৰিছিল, নহয়নে? এই সকলোবোৰ কথা আমি যোৱা পাঠটিত আলোচনা কৰিছিলোঁ। আজি আমি আলোচনা কৰিম আদিম মানুহৰ যি কষ্টকৰ জীৱন প্ৰণালী আছিল, সেই প্ৰণালী লাহে লাহে সহজ হৈ পৰিছিলনে? আৰু যদি পৰিছিলে, কিদৰে সহজ হৈছিল? গতিকে তোমালোকে সমাজ বিজ্ঞানৰ পাঠ নম্বৰ 11 পৃষ্ঠা নম্বৰ 90ত থকা আদিম মানুহৰ অৰ্থনৈতিক কাৰ্যকলাপ আৰু স্থায়ী বসবাস নামৰ পাঠটি উলিয়াই লোৱা। সেই পাঠটিৰে কিছু অংশ আজি আমি আলোচনা কৰিম। প্ৰথমে খেতিৰ আৱিষ্কাৰ। আদিম মানুহে দল বান্ধি ঘূৰি ফুৰোতে মন কৰিছিল যে গুটিৰ পৰা নতুন গছ গজে। কিছুমান ঠাইত গছবোৰ সোনকালে গজে আৰু কিছু ঠাইত গজালি ওলোৱাত দেৰি হয়। গছ সোনকালে গজা মাটি তেওঁলোকে নিজে গুটি সিঁচি দিছিল আৰু সেইবোৰ ডাঙৰ হোৱালৈ আৰু জীৱ জন্তুৰ পৰা ৰক্ষা পাবলৈ তেওঁলোকে একে ঠাইতে কেতিয়াবা বহু দিনলৈ থাকিবলৈ লৈছিল। কিন্তু খেতিৰ ধাৰণা তেতিয়াও মনলৈ অহা নাছিল। যেতিয়া তেওঁলোকৰ জনসংখ্যা বাঢ়িল আৰু খাদ্য শস্যৰ অভাৱ হ'ল, তেতিয়া তেওঁলোকে গছ বন কাটি ঠাই মোকলাই খেতি বাতি কৰিবলৈ ল'লে। অৰ্থাৎ তেওঁলোক কৃষক হ'ল। নতুন জীৱন যাত্ৰা। যিহেতু খেতি বাতি কৰিবলৈ লোৱা হৈছিল, গতিকে বন নিৰুৱা, চৰাই চিৰিকটি তথা আন জীৱ জন্তুৰ পৰা শস্য সুৰক্ষিত কৰি ৰখাৰ লগতে পানী যোগান ধৰা শস্যসমূহ নিৰাপদে ৰখাৰ বাবে তেওঁলোকে খেতি মাটিৰ কাষত দীঘলীয়া সময়ৰ বাবে থাকিব লগা হ'ল। আকৌ খেতি চপোৱাৰ পাছত শস্য সাঁচি ৰখাৰ বাবে তেওঁলোকে ডাঙৰ ডাঙৰ মাটিৰ পাত্ৰ বনাই শস্য সাঁচি ধৰিছিল আৰু ঘাঁহ বনেৰে খৰাহী বনাইছিল আৰু কেতিয়াবা মাটিতেই গাঁত খান্দি পুতি ৰাখিছিল। এনেধৰণে নিগাজিকৈ খেতিত লাগি তেওঁলোকৰ নতুন জীৱন যাত্ৰা আৰম্ভ হৈছিল। এইবাৰ আহোঁ খেতি কৰা সঁজুলিলৈ। চিকাৰ আৰু খাদ্য সংগ্ৰহ কৰিবলৈ যাওঁতে আদিম মানুহে কেনেধৰণৰ শিলৰ অস্ত্ৰ ব্যৱহাৰ কৰিছিল, সেয়া তোমালোকৰ আগৰ পাঠটিত মই ছবি দেখুৱাইছিলোঁ। আৰু পিছলৈ তেওঁলোকে খেতি কৰিবলৈ শিলেৰে নিৰ্মিত কুঠাৰৰ দৰে অস্ত্ৰ ব্যৱহাৰ কৰিছিল। কিন্তু সঁজুলিবোৰ উন্নত নোহোৱাৰ বাবে খেতি কৰাটো বৰ কষ্টকৰ আছিল আৰু কম ঠাইতহে খেতি কৰিব পাৰিছিল। সেয়েহে তেওঁলোকে অস্ত্ৰবোৰ শিলতেই ঘঁহি মিহি চকচকীয়া আৰু জোঙা কৰি লৈছিল। তদুপৰি জীৱ জন্তুৰ হাড়, দাঁত আৰু কাঠৰ বিভিন্ন আহিলা খেতিৰ উপযোগীকৈ তৈয়াৰ কৰি লৈছিল। শস্য ভাঙিবলৈ শিলৰ পটা গুটি তৈয়াৰ কৰি লৈছিল। ছবিকেইখন মন কৰিলেই তোমালোকে কিছু ধাৰণা কৰিব পাৰিবা। এনেধৰণৰ বহু সমল তথা সামগ্ৰী আমাৰ ৰাজ্যৰ উত্তৰ কাছাৰ জিলাৰ দাউজালি হাৰ্ডিং নামৰ ঠাইত প্ৰত্নতত্ত্ববিদসকলে বিচাৰি পাইছে। ইয়াৰ উপৰিও কাশ্মীৰ উপত্যকা, দক্ষিণাত্যৰ কৃষ্ণা আৰু গোদাবৰী উপত্যকা, বিহাৰৰ চিৰান্দ আৰু উত্তৰ প্ৰদেশৰ বৈনান উপত্যকাতো আদিম মানুহে ব্যৱহাৰ কৰা সঁজুলি পোৱা গৈছে। ছাত্ৰ ছাত্ৰীসকল, আজি আমি আদিম মানুহৰ ক্ৰমান্বয়ে হোৱা পৰিৱৰ্তনসমূহৰ বিষয়ে অলপ আলোচনা কৰিলোঁ। এতিয়া আলোচনা হোৱা কথাখিনি তোমালোকে 2-3 বাৰমান ভালদৰে শুনি তলত দিয়া প্ৰশ্নকেইটা সমাজ বিজ্ঞান বহীত পাঠৰ নাম লিখি ক্ৰমান্বয়ে কৰিবা। প্ৰশ্নকেইটা হ'ল: আদিম মানুহে দল বান্ধি ঘূৰি ফুৰোতে ফল মূলৰ গছবোৰৰ বিষয়ে কি লক্ষ্য কৰিছিল? 2 নম্বৰ, আদিম মানুহে খেতি কৰা ঠাইত দীঘলীয়া সময়ৰ বাবে কিয় আবদ্ধ হ'ব লগা হৈছিল? 3 নম্বৰ, আদিম মানুহে খাদ্য শস্য কেনেকৈ সাঁচি ৰাখিছিল? 4ৰ্থ আৰু শেষ প্ৰশ্ন, খেতি কৰাৰ বাবে আদিম মানুহে কিহেৰে সঁজুলি তৈয়াৰ কৰিছিল? মৰমৰ ছাত্ৰ ছাত্ৰীসকল, পাঠ নম্বৰ 11ৰ আজিৰ পাঠদানৰ ইমানতে সামৰণি মাৰিছোঁ। পৰৱৰ্তী খণ্ডত এই পাঠটিৰে বাকী থকা কথাখিনি আলোচনা কৰিম। তোমালোকে সকলোৱে স্বাস্থ্যৰ যত্ন ল'বা আৰু ঘৰতে সুৰক্ষিত থাকিবা। ধন্যবাদ।